তিনটা অফিস স্ট্ৰেইটৱে বন্ধ কৰিব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেডি ফৰ ক্লোজাৰ ডাইৰেক্টৰ অফ IWT ৰেডি ফৰ ক্লোজাৰ বাই নেক্সট ইয়াৰ DT অফিচ উইল বি ৰেডি ফৰ আহি পৰিছে সন্ধিয়াৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ ভাৱে আহি পৰিল দুখৰ খবৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বন্ধ হ'ব ৰাজ্য চৰকাৰৰ তিনিটা চৰকাৰী বিভাগ ইতিমধ্যে চৰকাৰৰ তিনিটা চৰকাৰী বিভাগ বন্ধ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে নিয়োগ সৃষ্টিৰ পৰিৱৰ্তে কৰ্তন কৰিব হাজাৰ হাজাৰ পদ এই মুহূৰ্তত এটি বিগ ব্ৰেকিং নিউজ নিবনুৱাসকলৰ কাৰণে আহি পৰিছে ৰাজ্যবাহীৰ অতিকেই ভয়ানক খবৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে এই মন্তব্যৰ পিছতেই ৰাজ্যত নিবনুৱাসকলৰ মাজত লাগিছে খলকনি সৃষ্টি বন্ধ হ'ব ৰাজ্য চৰকাৰৰ তিনিটা চৰকাৰী বিভাগ তিনি চৰকাৰী বিভাগত আছে মুঠ ৩,২০৩টা পদ যি সময়ত ৰাজ্যত নতুন নিয়োগ সৃষ্টিৰ দাবী বিভিন্ন দল সংগঠনৰ তেনে সময়তে ৰাজ্যৰ বন্ধ হ'ব তিনিটা চৰকাৰী বিভাগ চৰকাৰে নিয়োগ সৃষ্টিৰ পৰিৱৰ্তে কৰ্তন কৰিব হাজাৰ হাজাৰ পদ কলাক্ষেত্ৰ আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত বন্ধ হ'ব জিলা পৰিবহণ কাৰ্যালয় নিয়োগ সেৱা আৰু নিয়োগ বিনিময় কেন্দ্ৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যি তিনি বিভাগ আছে তাৰে সৰ্বমুঠ ৩,২০৩টা পদ বন্ধ হৈ যাব আৰু সেয়া হ'ল চৰকাৰী তিনি বিভাগৰ জিলা পৰিবহণ কাৰ্যালয়ত কৰ্তন হ'ব ১৩৮৭টা ৰাজ্যবাহীৰ বাবে এটি ভয়ংকৰ খবৰ ২৯ ফেব্ৰুৱাৰী শেষ সময়সীমা বান্ধি দিলে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজানিলে হ'ব আপোনাৰ ভয়ংকৰ বিপদ গুজুত কৰিছোঁ এক বিশেষ প্ৰতিবেদন ভিডিঅ'টো সম্পূৰ্ণ চাব লগতে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ যদি বাহন আছে তেনেহ'লে এই খবৰটো অতিকেই জৰুৰী কিয়নো আপুনি যদি ভৰা নাই কৰ তেনেহ'লে আপোনাৰ বাহনখন ৰাজপথতেই থৈ আহিব লাগিব এতিয়াৰ পৰা আপুনি বাহনখন লৈ ৰাস্তাত ওলোৱাৰ আগতে এশবাৰ চিন্তা কৰক নহ'লে আপোনাৰ বাহনখন হয়তো উভতি নাহে ঘৰলৈ কামৰূপ মহানগৰী পুলিচসকলে ইতিমধ্যে গ্ৰহণ কৰিছে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহনসকলক কৰ আদায় নিদিয়াৰ কাৰণে ৰাজ্য চৰকাৰে জাৰি কৰিছে এটি ঘোষণা এতিয়াৰ পৰা কৰৰ বিনিময়ত চালান নাকাটে এতিয়াৰ পৰা আপোনাৰ বাহনখন জব্দ কৰি থানালৈ প্ৰেৰণ কৰিব বুলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটি গুৰুত্বপূৰ্ণ খবৰ এক সপ্তাহৰ ভিতৰত 10গৰাকী ছাত্ৰী নিখোজ এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ আন এটি গুৰুত্বপূৰ্ণ খবৰ মিচিং হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰী ক'ত আছে মৰিয়ানী নিখোজ ছাত্ৰীগৰাকী মৰিয়ানী নিখোজ ছাত্ৰী আহিল ফোন ক'ত আছে মৰিয়ানী নিখোজ ছাত্ৰী জনালে ফোনত 2গৰাকী নহয় 5গৰাকী গৈছিল একেলগে মৰিয়ানী ছাত্ৰী বৰ্তমান ক'ত আছে আৰু কেনে আছে ছাত্ৰী কেইগৰাকী আমি আপোনালোকক জনাবলৈ যত্ন কৰিম এসপ্তাহৰ ভিতৰত 10গৰাকী ছাত্ৰী নিখোজ হোৱা মৰিয়ানী ঘটনা বৰ্তমান সমগ্ৰ অসমতে খলকনিৰ সৃষ্টি কৰিছে হয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈ চাওক কোনো স্ক্ৰিপ্ট নকৰি আমাৰ ভিডিঅ'টোত এটি লাইক কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৰাতিপুৱাৰ আটাইতকৈ বিগ ব্ৰেকিং নিউজ বাবৰি মছজিদ পাহৰি নাযায় আকবৰ উদ্দিন ওৱাচিয়ে সদনত মন্তব্য আকবৰ উদ্দিন ওৱাচিৰ মৃত্যু পৰ্যন্ত পাহৰি নাযায় বাবৰি মছজিদৰ কথা বাবৰি মছজিদ ভাঙি পেলোৱাৰ কাৰ্যত কোন আছিল সেয়াও জানো কিয়ামত পৰ্যন্ত বাবৰি মছজিদ থাকিব যি স্থানত বাবৰি মছজিদ আছিল সেই স্থানতেই থাকিব বুলি জনালে আকবৰ উদ্দিন ওৱাচিয়ে কোনে বাবৰি মছজিদ ভাঙিছিল সেয়াও মনত আছে বাবৰি মছজিদৰ শাহাদাত পাহৰি নাযায় বাবৰি মছজিদ ভাঙি ৰাম মন্দিৰ নিৰ্মাণ কৰা লৈ আকবৰ উদ্দিন ওৱাচি সংসদত এক বিতৰ্ক মন্তব্য এই মুহূৰ্তত আনিছো ৰাজ্যবাহীৰ বাবে অতিকেই ভয়ানক বিতৰ্ক কিয়নো আকবৰ উদ্দিন ওৱাচিয়ে মন্তব্য কৰিছে কিয়ামত পৰ্যন্ত বাবৰি মছজিদৰ কথা পাহৰি নাযাওঁ আৰু বাবৰি মছজিদ যিটো স্থানতেই নিৰ্মাণ হৈছিল সেই স্থানতেই বাবৰি মছজিদ থাকিব বুলি আকবৰ উদ্দিন ওৱাচিৰ মন্তব্য এই মন্তব্যলৈ ৰাজ্যৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ এটি খলকনিৰ সৃষ্টি কৰিছে আকবৰ উদ্দিন ওৱাচিয়ে আকবৰ উদ্দিন ওৱাচিয়ে কৈ আছে কোনে বাবৰি মছজিদ ভাঙিছে ইয়াৰ আঁৰৰ কাহিনী কি আছিল সেয়াও আমি জানো বুলি মন্তব্য প্ৰেৰণ কৰিছে আকবৰ উদ্দিন ওৱাচিয়ে